যে প্ৰাথমিক বিদ্যালয়সমূহত চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। এই দাবী লৈ ABMCয়ে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আহিছোঁ বা বিভিন্ন সময়ত চৰকাৰক দাবী জনাই আহিছোঁ, কিন্তু এই সমস্যা কেতিয়াও সমাধান হোৱা কিন্তু আমি দেখিবলৈ নাপালোঁ। ৰাইট টু এডুকেশ্যন এক্ট 2009 কি কৈছে যে 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এখন প্ৰাইমেৰী স্কুলত এজনকৈ শিক্ষক থাকিব লাগিব, কিন্তু আজি আপোনালোকে চাওক বিশেষকৈ BTC অঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এনেকুৱা যথেষ্টখিনি প্ৰাথমিক বিদ্যালয় আছে য'ত এজন শিক্ষকে শতাধিক ছাত্ৰ ছাত্ৰীক মানে শিক্ষাদান কৰি থাকিব লগা হৈছে, যাৰ কাৰণে আজি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত সমাজৰ বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰী কিন্তু আজি গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আৰু এই কাৰণেই আমি আশা অনুৰূপ ধৰণে আমি সমাজখন যোগাত্মক দিশত পৰিৱৰ্তন কৰিব পৰা নাই। আমি ABMCয়ে দাবী জনাইছোঁ। ইতিমধ্যে যিহেতু নতুনকৈ BTC হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰ গঠন হৈছে, BTC নিৰ্বাচনৰ পূৰ্বে আমি এই কথাখিনি BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি অৱগত কৰাইছিলোঁ স্মাৰক পত্ৰৰ জৰিয়তে। আৰু যিহেতু শিক্ষা বিভাগটো BTCলৈ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, তো এই BTC চৰকাৰৰ সেইখিনি কৰ্তৃত্ব আছে যে তেখেতসকলে নিজাববীয়াকৈ ইয়াত টেট অনুষ্ঠিত কৰি এই অঞ্চলৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী শিক্ষক নিযুক্তি দিব পাৰে। তো এই ক্ষেত্ৰত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত এই BTC অঞ্চলত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নথকা বিদ্যালয়সমূহত অতি সোনকালে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি আমি আশাবাদী। যিহেতু আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলৰ পৰা যথেষ্টখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী বা শিক্ষক বিভিন্ন সময়ত বিভিন্ন ঠাইত কৰ্মৰত অৱস্থাত আছে, সেই শিক্ষকসকলকো উভতাই আনি এই BTC অঞ্চলৰ বিভিন্ন বিদ্যালয়ত নিযুক্তিৰ ব্যৱস্থা কৰিলে নিশ্চয় আমি ফলপ্ৰসূ বা আশা অনুৰূপ আমি ফলাফল দেখিবলৈ সক্ষম হ'ম। হয় চাওক, আমি দেখিবলৈ পাইছোঁ এইখিনি কথা মুকলিভাৱে কৈ আহিছোঁ যে আজি যিটো স্কুল মেনেজিং কমিটি SMCৰ সভাপতি পদৰ বাবে মানে দৃষ্টিকটুভাৱে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। একোটা অঞ্চলৰ একাংশ সমাজৰ নেতৃস্থানীয় ব্যক্তি আজি বিদ্যালয়ত কেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰা হৈছে বা ছাত্ৰ ছাত্ৰী কেনেকৈ শিক্ষা গ্ৰহণ কৰিছে তাতোকৈ বেছি বিদ্যালয়খনৰ SMCৰ সভাপতি কোন হ'ব তাক লৈ গুৰুত্ব বেছি। SMCৰ সভাপতিজনৰ দায়িত্ব কি? বিদ্যালয়খন পৰিচালনা কৰা, কিন্তু সভাপতিৰ পদবীৰ বাবে বিভিন্ন সময়ত নিজৰ টকা পইচা খৰচ কৰি নিৰ্বাচন অনুষ্ঠিত হোৱা কিন্তু আমি দেখিবলৈ পাইছোঁ। তো এয়া নিশ্চয়কৈ বৰ্তমানে আধুনিক যুগত দেখিবলৈ দৃষ্টিকটু, আৰু আমি আশাবাদী এই ধৰণৰ ব্যৱস্থাৰ মানে সমাপ্তি ঘটিব। হয়, গণতন্ত্ৰ ব্যৱস্থা লাগিব আমাক, কিন্তু একমাত্ৰ সভাপতিজন নিৰ্বাচনৰ দিনালৈকে বা সভাপতিজন নিৰ্বাচিত হোৱালৈকে বিদ্যালয়খনৰ প্ৰতি যিমান গুৰুত্ব বা অভিভাৱকৰ সৈতে যিমানখিনি তেখেতসকলৰ সম্পৰ্ক, সভাপতি নিৰ্বাচন হোৱাৰ পিছত সেই সভাপতিসকলৰ কিন্তু সম্পৰ্ক নোহোৱা হৈ যায়। তো সেইকাৰণে আমি ABMCয়ে এই ক্ষেত্ৰত যথেষ্টখিনি নজৰ ৰাখি আছোঁ। এনেকুৱা ধৰণৰ দুৰ্নীতি আমি বিভিন্ন সময়ত আমি উদঙাই দিছোঁ। আগন্তুক দিনত BTCৰ বিশেষকৈ চৰকাৰী প্ৰাইমেৰী বিদ্যালয়সমূহত যদি এনেকুৱা ধৰণৰ দুৰ্নীতি হয়, ABMCয়ে হাত সাৱটি বহি নাথাকি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ওদালগুৰিত ABMCৰ তৰফৰ পৰা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বাবে এটা ট্ৰেইনিং চেণ্টাৰ বুলি কৈছে, অলপ কৈ দিয়ক। হয় চাওক, আমি ABMCয়ে অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনী নিযুক্তিৰ বাবে শাৰীৰিক আৰু আমাৰ শৈক্ষিক অনুশীলনৰ বাবে আমি বিভিন্ন কেম্পৰ ব্যৱস্থা কৰিছোঁ, কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন আঞ্চলিকত সেই কোচিং ব্যৱস্থা চলি আছে। আমি বছৰত বিভিন্ন সময়ত এনেকুৱা ধৰণৰ নিশ্চয় আপোনালোকে জানে যে অৰ্ধসামৰিক বাহিনী বা সামৰিক বাহিনী নিযুক্তিৰ বাবে বিভিন্ন ধৰণৰ ইণ্টাৰভিউ অনুষ্ঠিত হয়, আৰু সেই ইণ্টাৰভিউৰ বাবে আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি সাজু কৰিব পাৰোঁ, শৈক্ষিকভাৱে মানসিকভাৱে শাৰীৰিকভাৱে সাজু কৰিব পাৰোঁ, তাৰ কাৰণে ABMCৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক আৰু জিলা সমিতিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আগন্তুক দিনত এই ব্যৱস্থা আমি ABMCয়ে গোটেই BTC জোনাৰ আমি সম্প্ৰসাৰণ কৰিম। হয় চাওক, আজি ওদালগুৰি জিলা ABMCৰ উদ্যোগত আৰু ইকৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত এই ইকৰাবাৰী ME হাইস্কুলৰ প্ৰাংগণত ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2 শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক যি সম্বৰ্ধনা জনাবলৈ যিহেতু অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে, এই অনুষ্ঠানত উপস্থিত থাকি যথেষ্টখিনি আপ্লুত হৈছোঁ। নিশ্চয় আপোনালোকে দেখিছে যে এই অনুষ্ঠানটো এক উৎসৱলৈ ইয়াত ৰূপান্তৰ হৈছে। এই বৃহত্তৰ অঞ্চলৰ সহস্ৰাধিক ৰাইজ, হেজাৰ হেজাৰ ৰাইজ ইয়াত ওলাই আহিছে। বিভিন্ন বিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তা শিক্ষাগুৰুসকল ইয়াত উপস্থিত আছে। BTC চৰকাৰৰ ডেপুটি চিফ ৰিয়ন দৈমাৰী ডাঙৰীয়া উপস্থিত আছিল। তো এই অনুষ্ঠানটোত উপস্থিত থাকি এই পৰিৱেশটো এইকাৰণেই ভাল লাগিছে যে ইয়াত যেন শিক্ষাক
মানে উদযাপন কৰা হৈছে, এডুকেশ্যনক চেলিব্ৰেট কৰা হৈছে। আৰু এই যিহেতু ABMC যোৱা 21টা বছৰে ধাৰাবাহিকভাৱে BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ শৈক্ষিক, সামাজিক, আৰ্থিক, সাংস্কৃতিক, ৰাজনৈতিক দিশৰ বিকাশৰ বাবে অহৰ্নিশে বহ্নিমান কণ্ঠেৰে মাত মাতি আহিছে, কাম কৰি আহিছে। তো ইয়াক এনেকুৱা ধৰণৰ অনুষ্ঠান গোটেই BTCত ABMCৰ যিমান সময় আঞ্চলিক আৰু শাখা সমিতি বা জিলা সমিতি আছে প্ৰতিটো অঞ্চলে আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। তদুপৰি আমি প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে কেনেকৈ এটা পৰিৱৰ্তন আনিব পাৰি, বিশেষকৈ চৰকাৰী ৰাজহুৱা শিক্ষা ব্যৱস্থাটোত লগত জড়িত হৈ থকা আমাৰ ছাত্ৰ ছাত্ৰীসকল কেনেকৈ আমি আপলিফ্ট কৰিব পাৰোঁ, এই ক্ষেত্ৰতো ABMC ধাৰাবাহিকভাৱে কাম কৰি আহিছে। ছাৰ, ভাষণ প্ৰসংগত আপুনি কৈছে যে বিশেষকৈ BTCৰ সংখ্যালঘু অঞ্চলত শিক্ষাৰ্থীৰ অনুপাতত কিন্তু শিক্ষকৰ সংখ্যা কম, গতিকে এই ক্ষেত্ৰত আপুনি BTC চৰকাৰৰ সাধাৰণ মহিলাৰ সৈতে আলোচনাটো মিলিত হৈছে, ছাৰ্ভে হ'ব। হয় চাওক, আমি বাৰম্বাৰ ABMCয়ে এই দাবী লৈ